দুসপ্তাহ মূৰত এয়া নিজৰ কামলৈ আহিছোঁ। বিহু লাগিয়ে আছে বাৰু গাত, কিন্তু উপায় নাই, মিস্ত্ৰী অকলে অকলে কাম চলাই থাকিব লগা হৈছে। মই এক্সিডেণ্ট হোৱাৰ কাৰণে কামলৈ আহিব নোৱাৰিলোঁ। তেওঁ অকলে অকলে গোটেইখিনি ৱাল প্লাষ্টাৰ কৰিব লগা হৈছে, চিলিঙি প্লাষ্টাৰ কৰিব লগা হৈছে। এতিয়া মোক নেৰিছে আৰু আহিবই লাগিব, আহক কৈছে। আজিৰ পৰা সেইকাৰণে আৰম্ভণি কৰি দিছোঁ কাম। এই আমাৰ চিলিঙি প্লাষ্টাৰ কাম হৈ আছে। মালিকে বহাগতে ঘৰ ল'ব, আমাক সোনকালে কাম উলিয়াই দিব কৈছে। সেইকাৰণে বিহু আৰু এৰি দিছোঁ। কি সুন্দৰ হৈছে চাওকচোন। মিস্ত্ৰী কিবা এটা কওক। মই এতিয়া কামত বিজি আছো নহয়। নকয়, ঠিক আছে হ'ব দিয়ক। এনেকা ভাগ হৈ থাকা এতিয়া আকৌ কৈ আছে দেখোন, ভিডিঅ'টো কৰিছোঁ। 14 দিনৰ মূৰত কামলৈ আহিছোঁ আজি। বিহু কালি পৰহি খাই আজি মঙলবাৰ, আকৌ নিজৰ কামত ব্যস্ত হৈছোঁ। আজিও ক'ব বিহু আছে, তথাপি মই পইচা কাৰণত আহিলোঁ। কথা সেইটোৱে, মেইন প্ৰব্লেম পইচা। বিহুটো আছেই, কিন্তু বিহু লাগি থাকিলে নহ'ব নহয়, কামলৈ আহিব লাগিব। পইচা মেইন। পইচা কথা ক'ব লাগিব নে নাই? সেইটোতো গম পাইছে আৰু আমি যে পইচাৰ কাৰণে আহিব লগা হৈছে। পইচা কাৰণত বিহু এৰি থৈ আহিছোঁ, সেইটো ক'ব লাগিব। বিহু এৰি থৈ আহিছোঁ আৰু সেইটো গম পাইছেই। কাম সোনকালে উলিয়াই দিব লাগে, মালিকে প্ৰেছাৰ দি আছে। বহাগতে ঘৰ ল'ব, ইয়াত চিলিঙি প্লাষ্টাৰ কৰি আছে। দুইজনেই গোটেইখিনি কাম কৰি আছোঁ আমি। ৱাল গাঁথনি কৰিলোঁ, এয়া প্লাষ্টাৰ কাম কৰি আছোঁ। জিভাখন কিবা এটা মানে হেৰি হৈ আছে, ভালকৈ কথাবোৰ ক'ব পৰা নাই। গুটি গুটি উঠিছে জিভাখনত। এইয়া ফিনিচিং কি সুন্দৰ হৈছে চাওক। গাঁৱৰ অজলা নিবনুৱা ল'ৰা বুলি যে কয় আমিয়ে আৰু ন, হয়নে নহয় মিস্ত্ৰী? গাঁৱৰ অজলা নিবনুৱা ল'ৰা, অকৰা অজলা, হয় নাই? আমি এটাই জানো আৰু, কৰ্ম কৰিব লাগে আৰু পইচা ইনকাম কৰিব লাগে, পৰিয়াল চলাব লাগে, নে কি কয় মিস্ত্ৰী? সেইটোৱেই আমাৰ মানে কি, মতা মানুহৰ জীৱনটো বহুত ত্যাগ কৰিবলগীয়া হয়, হয় নে নহয়? হয়। হাঁহ দি দিয়া, হাঁহ দি দিয়া। এয়া আমাৰ পাৰ্টনাৰ তলত কাম কৰি আছে।